1. নমস্কাৰ বন্ধুসকল, মোৰ নাম জুৱেলছন আৰু আপোনালোকে চাই আছে 3JS ব্লগছ। তো বৰ্তমান মই আছোঁ বৰ্তমান তামিলনাডুত, ঠিক আছে। বৰ্তমান তামিলনাডুতে থাকোঁ আৰু তামিলনাডুতে গাড়ী চলাওঁ। তো অসমৰ গাড়ী আমি দেখা পাইছোঁ, মানে অসমৰ গাড়ী দেখা পাইছে ইয়াতে খাৰা হৈ আছে। মানে তামিলনাডুত প্ৰথমবাৰৰ কাৰণে অসমৰ গাড়ী দেখা পাইছোঁ। আৰু গাড়ীটো হৈছে আমাৰ AS01 ৰেজিষ্ট্ৰেশ্যন। গাড়ী নাম্বাৰটো হৈছে গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন, যেনেকুৱা আপোনালোকে দেখা পাইছে। এইটো চাওক, AS01 ভাৰত বেঞ্চ গাড়ী হয়, কিন্তু আজি প্ৰথমবাৰ দেখা পাইছোঁ ভাই। তামিলনাডুত প্ৰথমবাৰ এই আমাৰ অসমৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী দেখা পাইছে নহয়। এইটো চাওক, AS01 প্ৰথমবাৰৰ কাৰণে গাড়ীটো দেখা পাইছোঁ। পুৰা এইটো আপোনালোকে চাওক। আৰু ইফালে মেইন হাইৱে আছে, ঠিক আছে, ইফালে মেইন হাইৱে আৰু লগতে ইয়াতে খাৰা আছে আমাৰ অসমৰ গাড়ী ভাই, অসমৰ গাড়ী। আৰে অসমৰ